নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজি মই এই ৰাস্তাটো দেখাইছোঁ। মানে বহুত দিনৰ সপোন এটা আছিলে, মই মানে ৰাস্তাটো বনাব পৰা নাছিলোঁ। আজি বহুত দিনেই হ'ল, মানে বছৰ হ'ল বুলি ক'ব লাগিব দেই, বহুত বছৰ হ'ল ৰাস্তাটো বনাব পৰা নাছিলোঁ। এতিয়া বৰ্তমান ৰাস্তাটো অকণমান মানে ভাল কৰিবলৈ চেষ্টা পাৰিছোঁ কৰিবলৈ, নহ'লে আমিতো দলঙেদি অহা যোৱা কৰিবলগীয়া হয়। এইবাৰ ভাবিলোঁ ৰাস্তাটো অকণমান ঠিক ঠাক কৰি লওঁ বুলি। এতিয়া কাম চলি আছে, ধুনীয়াকৈ কাম লগাই আছোঁ। এতিয়া আজি মাটিখিনি আৰু অলপ চাইডে যোৱা মাটিবিলাক অকণমান মিলাবলৈ আছে। তাৰপিছত ইয়াৰ ওপৰত অলপ চেণ্ড গ্ৰেভেল পেলাই ল'ম। মানে যেনে তেনে মানুহখিনি অহা যোৱা কৰিবলৈ পৰা কৰি লৈছোঁ। যোনখিনি কৰিব পাৰোঁ নাজানো, মুঠতে অহা যোৱা কৰিবলৈ পাৰিম বুলি ভাবিছোঁ। আৰু যদি এবাৰ পানীটো বেছি হয়, বেছি হ'লেতো আৰু কি কৰিম ন, নোৱাৰিম চাগে তেতিয়া অহা যোৱা কৰিবলৈ। চাই লওঁ কি কৰিব পাৰোঁ।